মই চাইকেল পাম্প কৰি থৈ দিছোঁ। ৰিচাৰ্জটো হ'ব, মই গুগল পে' কৰি দি আছোঁ। তোৰ পাই তই কিমান কাম কৰিবি একদম মানে ৰাতিপুৱা 5টা বজাৰ পৰাই চাফা কৰি তাত পাওঁ মানে আৰু কিমান কাম কৰিবি নেউলমুৱা সৰুটো এই নেউলমুৱা কি কৰি আছে ঐ নেউলমুৱা কি হ'লে জহনীটো কি হ'ল ৰাতিপুৱাৰ পৰা শুনা গৈছে মই কাম কৰি তত পাওঁ নাই হে কাম কৰিবই লাগিব। মই তোক এনেকৈ সদায় কৰিব ঢকা নাচাটো কাম কৰিবই লাগিব। থকাটো থাকাটো ভাল তোক মই পুৱাৰ পৰা এনেকৈ কাম কৰি খুৱাব নহ'ব, কাম কৰিবই লাগিব। মই কেনেকৈ চলিম? তই এনেকৈ ফোনতেই চাওঁ তাৰ চাল চাইছোঁ মোৰে এই চাল নাই মোবাইল চাওঁ তাৰ স্ক্ৰীন টাচ মোবাইল জানো মইহে তাৰ মই ল'বই লাগিব। মই কাম কৰি খুৱাব নোৱাৰোঁ নহয় এই পুৱা 5টা বজাৰ পৰা উঠাৰ পৰা মই ৰেষ্ট পাইছোঁ নে তই কাম কৰিবই লাগিব। তই মোৰ ঘৰত যিহেতু ঢকা আছা, তই ইমান দিনেদি মোক কাম কৰি নকলি কেনেকৈ হ'ব? মই ঢকা আছোঁ হয় তই সদায় এটা কথাকে কৈ থাকা নিউল মোৰ এই পুৱা 5টা বজাৰ পৰা কাম কৰি থাকিব নোৱাৰোঁ নহয় মোকো এটা তই মোৰ কথা চিন্তা কৰিব লাগে হা মই এই বাৰু পাৰোঁ নেকি তই থাকবি সেই ফোনত ব্যস্ত হৈ এই চাইছোঁ তাৰ হাফ পেণ্ট চাইছোঁ তাৰ হাফ পেণ্ট চেংৰা হৈ গৈছে দিনে দিনে সি আজিকালি মোৰে সেই লং পেণ্ট নাই মোৰে হাফ পেণ্ট নাই মোবাইল নাই আৰু যি মোচা আনে নিউল মোৰ কথা চিন্তা কৰ মোক আলাই দি তই এটা মই নৰোঁ এনেকৈ সদায় শুব পাৰোঁ ঐ চোৱাৰ তোক একেচৰে গাল ফালি দিম। তই চিনি পাৱ নাই? তই মোৰ মাটি সম্পত্তি ঘৰ দুৱাৰ যোৱা খেলিলি আৰু তোৰ আজিও তোৰ এনেকৈ চলি আছা। তই মোক ক'বই লাগিব নহ'লি নহ'ব। তোক মই খুৱাম মই ঢোকা হয় মই মানি লৈছোঁ মই ঢোকা হয় কিন্তু তই এনেকৈ মোক খানা সদায় বন্ধ কৰি থাকিলে নহ'ব নহয় তই মোক এটা আলাই দি তোৰো ভাল হ'ল ঐ জানা ঢোকা তই তোৰ কথাটো চিন্তা কৰিছা? তইতো মোৰ কথাটো চিন্তা কৰা নাই। মোৰতো মন যায়। কি মন যায় তোৰ এতে আকৌ তোৰ মইহে বিয়া পাতিম তোৰ কি মন যায় আকৌ তোক কাম চাম কৰি খুৱাব তোৰ কি মন যায় কৈছোঁ তই বাৰু নহ'ব মোৰ কথাও চিন্তা কৰিব লাগিব। তই তোৰ কথা মই কি চিন্তা কৰিম তই কৈছোঁ বাৰু মোৰতো বিয়া পাতিব মন যায়। এই বান্দাৰ মোৰ বোলে বিয়া পাতে এই মোক খালা এই নেউল মোৱা চাইছোঁ তাৰ মোবাইল এই তাৰ চাও মৰি গৈছে সি মোক বিয়া পাতি নাথাকে সি বিয়া পাতা কৰিছে এতিয়া সি চাল্লা ঐ তোৰ কথা বাঢ়ি গৈছে দিনক দিনে হা মই তোৰ কাৰণে মই শান্তি নাপাওঁ। চোহৰ তাৰ মেছেজ চাইছোঁ তাৰ তোৰ গাল ফালি দিম। চিনি পাওঁ নাই ওলাই যা। জানে ফোন কৰিছিল এবাৰ হেল্ল' জান কালখনিবিলাকৰ কাৰণে অসুবিধা হৈছে নহয়। মই গৈ আছোঁ বাবা তোৰ আকৌ দিনক দিনে তেওঁলোক আমাৰ বাঢ়িয়ে গৈছে তাই চেংৰা জঙা হৈ গৈছে মই বেছিকৈও ক'ব নোৱাৰোঁ ই উলিয়াই দিব মোক যিহেতু মই ঢোকা গতিকে বিয়াখন পাতি দিওঁ আৰু বিয়াখন পাতি দিয়ে আকৌ ৰং চাও ভাল হ'ব বেৰা দি আছা তাতে ক'ত যা তই? মই অলপ নাটক চাওঁ ৰ ক'ত নাটক কি নাটক চলিছে? এই আমাৰ ভুগনে তোৰ গম পোৱা নাই নাই কি হৈছে? এই আজি দেখাব বিয়া যৌ হয় নেকি? যৌ এই ৰ মই আকৌ বেৰাখান থাকিল কা এই ছাগল নুসুমে যৌ পিছে যৌ কি লতি গতি হৈছে? এই আগে যৌচোন যৌ দেখা পাবি যৌ যৌ ৰ'বা মই যাই আছোঁ। ক'ত যায় যাওঁ ৰ কোন আছে ৰে? ভুগনে বহি আছা এই আছোঁ ৰচোনে বাবা বুঢ়ত এই নেউল মই সৰু দেখছে প্ৰেম লীলা খেলা এই বুঢ়া পাকত কি ফোন পাল তহঁতে কিবা এটা কৰি দি মোক লাগে তাক আলে হলিও দিওঁ এই দাদা বুঢ়া কাক লাইন মাৰি আছে জানা এই মূৰৰ কথা জেকক লাইন মাৰি আছে যদি বুঢ়াক আলাই দিব পাৰ নে এৰ ৰং চাই ভাল লাগিল কি বুজি আছা নাই ৰ এই দেখছে বুঢ়াৰ প্ৰেমৰ লীলা খেলা দেখছে নাই বুঢ়া বয়সত কিবা এটা কৰ তহঁতে মোৰ কথা উপায় নহয় হৈছে ভাই এই প্ৰেম চাবা নোৱাৰোঁ মই কিবাকে তাক লাগে গোটেই হলিও দিওঁ আমি তাকে কিবা এটা কৰ এটা কৰিব লাগিব দেই
এই বেছি পৰ বহি না অ দে পিছে দে যা 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 তই ৰাখবি অ মই আছো যা অ দে তহঁতে কিবা এটা কৰিবি আৰু দেই কৰিম দে। কিবা এটা ফুচুৰ ফুচাৰ কৰিলে কি বা কৰিলে ভালে কৰিলে নে বেয়ে কৰিলে বাদ দি মোৰ বাচন ধোৱা আছে মই যাব লাগিব হেল্ল' গাইজ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনে পাইছে আমি আজি এটা নতুনকৈ আকৌ ভিডিঅ' বনাইছোঁ এওঁ দণ্ডে ৰাজবংশী আমাৰ মেইন হিৰ' আৰু যদি আপোনালোকে চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই বাই